हेलो गाइस मोर अन्य এটা ভিডিওলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এয়া দেখিছেনে আমাৰ ঘৰ পুৰা চেঞ্জ হৈ গৈছে বাপেক জিকে চিকেন পকৰা খাই আছে আৰু আমাৰ বিছনা নাই দেখিছেনে বিছনা খোলা হৈছে আৰু এয়া তলতে বিছনা পাৰি লৈছে আৰু এয়া বিয়াৰ ঘৰ যেন লাগিছে পুৰা তলত বিছনা পাৰি লৈছে পুৰা বস্তু খালি কৰি দিছো এয়া ঘৰ খালি কৰা হৈছে আৰু ইপিনে কিচন কিবা এটা কৰিব ভাবিছো আৰু কি কৰো আপোনালোককো দেখাম বাৰু নেক্সট ভিডিঅত ইপিনে সব বস্তুৱে ভৰি আছে ষ্টৰ ৰুমৰ দৰে আৰু ওপৰতো কিছুমান বস্তু ৰাখিছো আৰু এয়া কিছুমান জিনিস আমি ওপৰত ৰাখিছো ভিতৰত জাগা হোৱা নাই গতিকে ৰাখিব এফালে ওপৰত ৰাখি দিছো সাতৰ ওপৰত এয়া কিমান ধুনিয়াকে ফুল ফুলি আছে দেখিছেনে আৰু ওপৰত আহিছো যেতিয়া মই আমাৰ কি লাগিছে দেখাইছো বাৰু আপোনালোকক ইমান দীঘল অমিতা গছ আৰু অমিতাখিনি ইমান ডাঙৰ ডাঙৰ দেখিছেনে এয়া অমিতা কিমান ডাঙৰ অমিতা দেখিছেনে লাগিছে আমাৰ আৰু গছজোপাও ইমান ওখ আৰু ইপিনে আৰু এজোপা আছে দেখাইছো লাগি আছে অমিতা এইডালো ওখই হয় গছডাল বহুত ওখ কিন্তু এইডালৰ অমিতাখিনি অলপ ডাঙৰ আছে খোৱা হল 2-3 সাজ খালো বনাই খাবলৈ ভালেই হয় অমিতাখিনি দেখাত যেনকাই হোক এই আমাৰ ডিৰো শুই আছে ডিৰো দেখিছেনে ইমান ঠাণ্ডা লাগিছে ডিৰোৰ